নমস্কাৰ আপোনালোকক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ আজি লৈ আহিছোঁ এটা কবিতা নীৰৱতা নামৰ এই নীৰৱতাৰ কথা পাৰ্বিন বেগম। নীৰৱতা এটা শব্দ যাৰ অৰ্থ নিৰ্জনতা। অকলশৰে কেতিয়াবা নীৰৱতাৰ কোণত বহি লিখি যাওঁ এটি কবিতা। বুকুৰ স্পন্দনত উঠা নমা কৰা আবেগ ভৰা বেদনা, সংগীবিহীন নিসংগতা, লিখি যাওঁ হেৰাই যোৱা মৰমৰ আকুলতা, শেষ হৈ যোৱা এটা আধাৰ স্বপ্নৰ আবেগ ভৰা নিশা। বিচাৰি ফুৰিছোঁ অলকানন্দা বিয়লি বকুলৰ বেলা, যেতিয়া তোমাৰ মৌ বৰষা মাত ভংগ হ'ব নীৰৱতা, তেতিয়াইতো লিখা হ'ব মোৰ এই কবিতা। তেতিয়াইতো লিখা হ'ব মোৰ এই শেষ কবিতা। কবিতাটি ইমানেই আছিল। আপোনালোকক পুনৰ লগ পাম বুলি আশা থাকিল অন্য এটা ভিডিঅ'লৈ। গতিকেলৈ খুব চমুকৈ আপোনালোকে যেন শুনি এই কবিতাটি কথা পাৰ্বিন বেগম। থেংক ইউ।